প্ৰথমতে কওঁ যে অনিমা লহকৰৰ প্ৰযোজনাত নিৰ্মিত নতুন অসমীয়া ব্যতিক্ৰমধৰ্মী কথাছবি মালামাল বয়জ চিনেমাখনৰ কনচেপ্ট খুব সুন্দৰ আছিল। কিন্তু পৰিচালক মৃণাল ডেকাই দাবী কৰা ধৰণে ইমান সুন্দৰ মেছেজ থকা কাহিনীটো সাৰ্থকভাৱে ৰূপালী পৰ্দাত উপস্থাপন কৰাত বিফল হ'ল। কমেডি চিনেমা হ'লেও মালামাল বয়জে জিৰণিৰ সময়লৈকে দৰ্শকক মোহাচনা কৰি ৰাখিব নোৱাৰিলে বুলি ক'লে বিশেষ বঢ়াই কোৱা নহ'ব। কমেডি চিনেমা এখন তেতিয়া সফল বুলি ক'ব পাৰি যেতিয়া হাঁহিব নজনা মানুহ এজনৰ মুখত হাঁহিৰ ৰেঙনি ফুটাই তুলিব পাৰে। কিন্তু যিসকল লোকে অকণমান ধেমেলীয়া কথাতে ৰস পাই হাঁহি হাঁহি বাগৰি পৰিব খোজে, তেনেকুৱা দৰ্শকে অৱশ্যে এই মালামাল বয়জত হাঁহিবৰ বাবে যথেষ্ট খোৰাক বিচাৰি পাব। মালামাল বয়জতো সেইটো পৰিলক্ষিত নহ'ল। চিনেমাখনৰ মূল নায়িকা আৰু কেইগৰাকীমান চৰিত্ৰ অভিনেতাৰ অভিনয়ৰ বাহিৰে আনবোৰ ক্ষেত্ৰত অভিনয়ৰ মানদণ্ড প্ৰয়োজনতকৈ কিছু নিম্নগামী হোৱা দৃষ্টিগোচৰ হ'ল। বিশেষকৈ বহু প্ৰতীক্ষিত বলিউডৰ অভিনেতা দুৰ্গেশ কুমাৰ আৰু অশোক পাঠকৰ অভিনয়ে দৰ্শকৰ মনত আশানুৰূপ চাপ পেলাব নোৱাৰিলে। মই ভাবোঁ দুৰ্গেশ কুমাৰতকৈ হয়তো আমাৰ অসমীয়া ছবি জগতৰ প্ৰতিষ্ঠিত খলনায়ক দীনেশ দাসে অভিনয় কৰিলে চৰিত্ৰটো অধিক জিলিকাই তুলিব পাৰিলেহেঁতেন বুলি মোৰ বিশ্বাস হয়। অৱশ্যে পৰিচালকে নিজৰ চিনেমাখনত কোন কোন অভিনেতা অভিনেত্ৰীক অভিনয়ৰ ক্ষেত্ৰত নিৰ্বাচন কৰিব সেয়া তেখেতৰ সম্পূৰ্ণ ব্যক্তিগত ইচ্ছাৰ পচন্দৰ কথা। বলিউডৰ আমদানি অভিনেতাতকৈও দুই এগৰাকী ঘৰুৱা শিল্পীৰ নিভাঁজ অভিনয়ে দৰ্শকক আমোদ দিয়াত সফল হৈছে বুলি মই ডাঠি ক'ব পাৰোঁ। মালামাল বয়জৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ লিখিছে পৰিচালক মৃণাল ডেকাই। এই ফিল্মখনৰ কিছুমান দৃশ্য আননেচেচাৰী দীঘল হোৱা পৰিলক্ষিত হৈছে আৰু এই ছিকুৱেন্সবোৰত চিত্ৰনাট্য আৰু অলপ এডিটিং কৰিলে মাজে মাজে অনুভৱ কৰা আমনিবোৰ কমি গ'লহেঁতেন, অৰ্থাৎ পেচিং ইম্প্ৰুভ হ'লহেঁতেন। এই মালামাল বয়জ ফিল্মখনৰ সংলাপবোৰ ৰিয়েলিষ্টিক, চৰিত্ৰবোৰত বাস্তৱত চলি থকা কথোপকথনৰ হুবহু প্ৰতিফলন ঘটিছে যদিও কিছুমান শব্দ প্ৰয়োগ নকৰিলেও চিনেমাখনৰ কোনো ক্ষতি নহ'লহেঁতেন। এই চিনেমাখনত কাহিনীৰ তাগিদাত পৰিচালকে যিকেইটা গীত সংযোজন কৰিছে, গীতবোৰ অৱশ্যে ভাল হৈছে বুলি ক'ব লাগিব। এই ফিল্মখনৰ গীত লিখিছে জিন্তু কুমাৰ কাশ্যপ, পাপলু চেতিয়া আৰু বৰ্ষা বৰুৱাই। কাহিনীৰ সৈতে গীতৰ সংযোজন খাপ খাই পৰিছে। গীতত কণ্ঠদান কৰিছে আচুৰ্য বৰপাত্ৰ, জয় বৰুৱা আৰু বহনীমানে। গায়কজনে নিজৰ সুন্দৰ কণ্ঠৰে গীতবোৰ সজীৱ কৰি তোলাত সক্ষম হৈছে। গীতৰ কোৰিঅ'গ্ৰাফি কৰিছে বিদ্যুৎ ৰবীনে। কোৰিঅ'গ্ৰাফি ঠিক ঠাক বুলিয়ে ক'ব লাগিব। চিনেমাটোগ্ৰাফিৰ বিষয়ে ক'বলৈ গ'লে ক'ব লাগিব এভাৰেজ। অৱশ্যে দোকান ভঙা দৃশ্যৰে যে চিত্ৰগ্ৰহণ খুব ধুনীয়া লাগিছে। সম্পূৰ্ণ বলিউডৰ ষ্টাইলত লোৱা শ্বটবোৰে সেই সময়ত চিনেমাখনৰ গতি এটা উচ্চ মানদণ্ডৰ ফিল্ম চলাই তোলে। ত্ৰিয়ন মহন্ত, প্ৰিহান প্ৰদীপ্ত আৰু কায়নৰ বেকগ্ৰাউণ্ড স্ক'ৰ কেতিয়াবা ভাল আৰু কেতিয়াবা ভাল নলগা ধৰণৰ উপলব্ধি হয়। সকলো দৰ্শকৰ অভিৰুচি আৰু দৃষ্টিভংগী বেলেগ বেলেগ। কোনোবাই বেয়া পোৱা চিনেমাখন কোনোবাই আকৌ ভীষণ ভাল পাব পাৰে। সেয়েহে এই ৰিভিউটোত মই মাথো মোৰ ব্যক্তিগত মতামতহে আগবঢ়াইছোঁ। শেষত মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আপুনি যদি কমেডি চিনেমা ভাল পায় তেতিয়াহ'লে বিনা দ্বিধাই মালামাল বয়জ চাবলৈ যাব পাৰে।